ফলো কৰিব মোক ফলো লাগে ফলোৱাৰ লাগে ছোৱালী পাগল টপা হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আপোনালোকক অন্যটা ভিডিঅ'লৈ স্বাগতম কৰিছোঁ মই ৰোড আৰু আপোনালোকে চাইছে বাবলু ব্লগ 13 আৰু মই এতিয়া আছোঁ কলেজত আৰু কলেজৰ ওপৰত চৰ্ট দেখিছেনে এইফালে তলত আৰু এইফালে আছে দেখিছেনে জুনিয়ৰ কলেজ আৰু আমি ইয়াত চ' আপোনালোকক অন্যটা ভিডিঅ'লৈ স্বাগতম কৰিছোঁ আৰু আমি দেখাব গৈ আছোঁ আজি আমাৰ কলেজখনৰ কিছুমান নাজাৰা চ' আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব লগতে যদি নতুনকৈ মোৰ চেনেললৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি দিবলৈ নাপাহৰিব বলক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ হেল্ল' গাইছ আৰু আমি আছোঁ এতিয়া ইন্দ্ৰ ষ্টেডিয়ামৰ ওচৰত সেইফালে দেখিব পাইছে আপোনালোকে আৰু তাত আচলতে খেল ধেমালি কৰা হয় যোনবিলাক ভিতৰৰ গেম মানে ইনড'ৰ গেম চ' তাত হয় বেডমিণ্টন টেবুল টেনিছ ভলীবল এইবিলাক ইত্যাদিবিলাক হয় আৰু দেখিব পাইছেনে আপোনালোকে ইন্দ্ৰ ষ্টেডিয়াম চ' এইফালে আছে কোন বৰ্জনা বুলি কয় বোলে ৱা হাই কৈ দে এবাৰ হাই হাই চ' এইফালে আছে এইখন কলেজ যোনবিলাক জুনিয়ৰ কলেজ আৰু আমি পঢ়ি আছোঁ এতিয়া ছিনিয়ৰ কলেজ চ' আমি আছোঁ এতিয়া নতুনকৈ বনাই থকা এটা বিল্ডিঙত চ' আমাৰ ক্লাছৰুমটো আছে অলপ আগলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক মাজতে স্কিপ নকৰিব ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব হেল্ল' গাইছ এইফালে আছে জুনিয়ৰ কলেজৰ গেট আৰু গেটখন পূৰা মজা লাগিছে দেখিছেনে গছ পূৰা মজা ফুল ফুলি আছে গেটৰ এইফালে আছে আমাৰ গেট চ' এইফালে বিল্ডিং বনাই আছে ষ্টুডেণ্ট ইমানকৈ অহা নাই আজি আমি ওপৰত গৈ আছোঁ এয়া হ'ল খটখটি চ' এইফালে ৱা বালি ৱা এইফালে দেখিছেনে পুৰা খটখটি এইফালে আছে দুজনী বহি আছে কি এইফালে চোৱা ৱা হাই হেল্ল' रुको जरा सबर करो হেল্ল' कौन है ये लोग যিয়ে নহওক আমাৰ চিনিয়ৰ ক'লে হেণ্ডশ্বেক য়েছ চ' আমি এতিয়া পূৰা শ্বৰ্টৰ ওপৰত পাই গ'লোঁ ইয়াত শ্বৰ্ট আৰু শ্বৰ্টৰ ওপৰত নাজানে চাবা আপোনালোকে পূৰা ইনড'ৰ ষ্টেডিয়ামৰ পূৰা নজেগা পূৰা মজাকৈ ওলাই গৈছে এইফালে আৰু এইফালে এতিয়া আমাৰ আগতে এখন কলেজতে পঢ়িছিলোঁ আমি এইখনৰ পৰা ডাঙৰ হ'লোঁ আৰু এইফালে আগলৈকে আহি গ'লোঁ এতিয়া জুনিয়ৰৰ পৰা ছিনিয়ৰ কলেজত পাই গ'লোঁ এইফালে আছে মমি क्या कर रहे हो बेटी समझ रहे हो आप कुछ भी नहीं जो আমি এতিয়া পুৰা ওপৰত আছোঁ আৰু ওপৰত এইফালে দেখিছেনে পুৰা গছ কলেজৰ আৰু তুমি কি কৰি আছা ইয়াত অকলে চ' এইফালে আছে পুৰা গছ এইবিলাক এইফালে পুৰা বনাই আছে বিল্ডিং সম্পূৰ্ণ হোৱা নাই হ'লেও হ'বগৈ আৰু কেইদিনমান পাছত আপোনালোকে ভিডিঅ'টো চাই থাকক বৰষুণৰ বতৰ যিহেতু সেইকাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ যি ধাৰাসাৰ বৰষুণ ভিডিঅ' বনোৱা হোৱা নাছিল আৰু এতিয়া আকৌ বৰষুণ এৰি দিছে চ' আকৌ আমি ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছোঁ গাইছ আপোনালোকে যিমানখিনি ছাপোৰ্ট দি গৈ আছে আগলৈকে মোক ছাপোৰ্ট কৰে আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব লগতে জল্দি 1K বনাই দিয়ক তেতিয়া আজি টপিকটো আচলতে মই বেলেগ ধৰণে ষ্টাৰ্ট কৰিব বিচাৰিছোঁ কিয়নো মোৰ 1K হ'ব গৈ আছে গতিকে আপোনালোকে বনাই দিয়ক আৰু এইফালে লগৰখিনি চ' আপোনালোকে এনেকৈ ভিডিঅ' চাই থাকিব পাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক নটিফিকেশ্যনখিনি অন কৰি দিয়ক লগতে সদায় ভিডিঅ' চাব ৰেগুলাৰলি আৰু ৰেগুলাৰ ভিডিঅ' আহিব চ' আপোনালোকে চাই থাকিব লগতে মোৰ ভিডিঅ' যদি ভাল পায় তেনেহ'লে শ্বেয়াৰ কৰি দিব নাপাহৰিব এইবিলাক মোৰ লগৰ আৰু মোৰ চেনেলৰ বিষয়ে তোমালোকে কি ক'বা यार চেনেলটো লাইক কমেন্ট কৰি দিব আৰু হয় নেকি আৰু কিবা আৰু সাবস্ক্ৰাইব কৰি দিব वाह ये वाला লাইক সাপোর্ট কৰিব अरे সবে की है अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना चाहिए गाइस আমি নামি দিছোঁ শ্বৰ্টৰ ওপৰৰ পৰা আৰু আমি তললৈ গৈ আছোঁ চ' এই খটখটি আৰু আমি এতিয়া তললৈ যাম আৰু ইউটিউব বিল্ডিঙত গৈ আছোঁ বলক দেখাই আছোঁ আপোনালোকক দেখিছে এইফালে পূৰা বনাই আছে নতুন ৰুম চ' পূৰা হৈ গ'ল আৰু এইফালে টাইলছ চাইলছ লগাই ৰেডি চ' ইয়াৰ ৰুম আৰু আমাৰ আগলৈ আছে ক্লাছ ৰুম চ' চাই থকা আপোনালোকে
আমি গৈ আছোঁ এতিয়া খটখটিৰ ওপৰৰ পৰা আৰু বেলেগ এটা বিল্ডিঙত চাই থকা আপোনালোকে পূৰা আন্ধাৰ হৈ গৈছে পোহৰ নাই আমি পাই গ'লোঁ এতিয়া ছেকেণ্ড ফ্ল'ৰ আৰু আমি ওপৰলৈ গৈ আছোঁ অলপ পাই গ'লোঁ আমি ওপৰ ফ্ল'ৰত আৰু এইবাৰ দেখিছেনে পূৰা বনাই আছে পূৰা কালাৰ বনাই দিছে পূৰা কালাৰ আৰু ভিতৰত চাব পাৰে চাওক পূৰা কালাৰ বনাই দিছে এইফালে চিচাৰ খিৰিকী লগাই দিলে চ' এইফালে ওপৰত প্লাইবৰ্ড আৰু ইয়াত আমাৰ প্ৰাকখন পূৰা গছ চাওক ইয়াত গছ চাওক চ' এইফালে পূৰা হৈ গ'ল এইটো আগতে বনোৱা নাছিলে এতিয়া বনাই আছে এইফালে আগলৈ গৈ আছোঁ আমি হেল্ল' গাইজ চাই লওক এয়া আমি পাই গ'লোঁ ওপৰত একেবাৰে ওপৰ ফ্ল'ৰত চ' চাই লওক আপোনালোকে ইয়াত বৰ্ডিং হোষ্টেল আৰু এইফালে দেখিছেনে আমাৰ কলেজ কি কবা অৰ্জুন কি কম অৰুণ টপা বই गजब बेइज्जती है বৰি পাগল টপা তই কি ক'লি মোক কি ক'লি ছোৱালী পাগল টপা 10 minutes later. নগো কি ক ইয়াতে আমি কি ক'ব পাৰি এতিয়া আমি গৈ আছোঁ ঘৰলৈ ইনষ্টাত ফলো কৰিব মোক ফলো লাগে ফলোৱাৰ লাগে মোকো লাগে বিদিশা বৰুৱা বুলি আছে এই সব আনফলো কৰি জ্যোতি চেত্ৰী 1 বুলি আছে अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना चाहिए হাই গাইস ই হল আমাৰ অৰুণ ইয়াৰ এটা ইউটিউব চেনেল আছে সকলোৱে ফলো কৰিব আৰু ফলো কৰাটো অসমীয়াত কি কয় পিছা কৰিব সকলোৱে ইয়াৰ गाना बजाओ চলো A few moments later. ফাইনেলি গাইছ আমি পাই গ'লোঁ কলেজ চিনালি আৰু ইয়াৰ মেইন ৰোড চ' আমি ৰখি আছোঁ এতিয়া গাড়ী আহিব আৰু যাম চ' আপোনালোকক লগ পাইছোঁ ডাইৰেক্ট আমাৰ গাঁৱত চ' আপোনালোকে ভিডিঅ'টো চাই থাকক মাজতে স্কিপ নকৰিব A few moments later. হেল্ল' গাইজ ফাইনেলি পাই গ'লোঁ আমি এতিয়া ঘৰৰ ৰাস্তা পদূলি আজিৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে বহুতেই ধন্যবাদ আৰু লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে আপোনালোকে ভালে কুশলে থাকক আৰু নতুন এটা ভিডিঅ'ত লগ পাম আপোনালোকক তেতিয়ালৈ বাই বাই টাটা জয় আই অসম